নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হিমন্ত বিশ্ব ডাঙৰীয়াই এখন অতিকে গুৰুত্বপূৰ্ণ সংবাদমেলৰ আয়োজন কৰিছিল, য'ত অহাকালি নহয় 25 তাৰিখে যিটো নিযুক্তি পত্ৰ বিতৰণী অনুষ্ঠান, সেইটো বিষয়ে তেওঁ ডিটেইলছত জনালে। আচলতে কেনেকৈ ধৰণৰ অনুষ্ঠিত হ'ব, কিমান সময়ৰ পৰা হ'ব, কেনেকৈ নিযুক্তি পত্ৰসমূহ প্ৰদান কৰা হ'ব, লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তেওঁ মন্তব্য দিছে যে নতুনকৈ পদ আহি আছে জুলাই মাহত 22,000 প্লাছ নতুনকৈ নিযুক্তি কি বিভাগত ওলাব, আৰু লগতে যিসকলে প্ৰাৰ্থীয়ে অনুত্তীৰ্ণ হৈছে তাৰ ADREৰ কাৰণে নতুন ৱেইটিং লিষ্ট হিচাপে নহয়, এডিশ্যনেল লিষ্ট হিচাপে এটা ওলাব। যিসকলে সমান মাৰ্কছ পাইছিলে তেওঁলোকৰ কাৰণে এখন এডিশ্যনেল লিষ্ট উলিয়াব, য'ত এই যিখিনি নিযুক্তি পালে তেওঁলোকে জইনিং কৰাৰ পিছত জুন মাহৰ শেষৰ ফালে তেওঁলোকে আকৌ নতুনকৈ জইন কৰিব পাৰিব। গতিকে আপোনালোকে যদি অলপ মাৰ্কছৰ কাৰণে ফেইল কৰিছে তেনেহ'লে আপোনালোকে অনুষ্ঠানটো তেওঁৰ মন্তব্যসমূহ শুনিব ভালদৰে। আৰু লগতে তেওঁ কৈছিল যে যিসকলে ADREত এপ্লাই কৰাৰ পিছত অনুত্তীৰ্ণ হ'ল তেওঁলোকৰ যিসমূহ ফিজ ঘূৰাই দিয়া কথা আছিলে, প্ৰায় 700-800 তেনেকুৱা 1500 টকা মানকৈ হয়গৈ, সেই সকলো ফিজ কেতিয়া ঘূৰাই দিব সেই বিষয়ে তেওঁ মন্তব্য দাঙি ধৰিছিলে। গতিকে আপোনালোকে ভালদৰে তেওঁৰ এই আজি সংবাদমেলখন চাব। মই ডেছক্ৰিপশ্যনৰ লিংক দি থওঁ, আপোনালোকে তাৰ পৰাই সকলো কথাখিনি বুজি ল'ব পাৰিব। ধন্যবাদ।